বৰজলা সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া কাৰ্যালয়ত আজি 16 ফেব্ৰুৱাৰীত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখযোগ্য যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধি কৰাৰ দাবীত অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ উদ্যোগত বৰজলা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়ৰ কাৰ্যালয়তো তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলে। আমি বৰজলা অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই ইয়াতে আমি আমাৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়লৈ আহি আজি প্ৰতিবাদ আমি আৰম্ভ কৰিছোঁ। এই অসহযোগ প্ৰতিবাদত আমি আজি যি প্ৰতিবাদ গ্ৰহণ কৰিব লগা হৈছে, যোৱা 15 নৱেম্বৰ তাৰিখে সঞ্চালক মহোদয়ে আমাৰ যি প্ৰতিবাদ চলি আছিলে সেই প্ৰতিবাদ স্তব্ধ কৰি তেওঁ এক পত্ৰ আমাৰ অসম চৰকাৰলৈ প্ৰেৰণ কৰিছিল। অংগনবাড়ী কৰ্মী সহায়িকা লগতে মিনি কৰ্মীসমূহৰ গোটেইখিনিৰ মাননি বৃদ্ধি কৰিবৰ কাৰণে তেওঁ যি অসম চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিলে আৰু সেই পত্ৰৰ মতে আমাক এক আশ্বাস দিছিল যে আপোনালোকে অলপ ধৈৰ্য ধৰক, আপোনালোকৰ মাননি বৃদ্ধি হ'ব। কিন্তু আমি যি দেখিলোঁ যোৱা 12 ফেব্ৰুৱাৰীত যি আমাৰ বাজেট দাখিল কৰিলে, সেই বাজেটত আমাৰ অসমৰ অংগনবাড়ী কৰ্মী সহায়িকালৈ আমাৰ মাননীয় মন্ত্ৰী মহোদয় অজন্ত নেওগে কোনো ধৰণৰ তাত প্ৰস্তাৱ নাৰাখিলে, কোনো ধৰণৰ বাজেট নাৰাখিলে। সেয়েহে অতি আমি দুখ পাইছোঁ যে আমাক যি তেওঁলোকে প্ৰতাৰণা কৰিছে, আমাক যি তেওঁলোকে অৱহেলা কৰিছে, এই অৱহেলা তেওঁলোকৰ ওচৰত আমি এক প্ৰত্যুত্তৰ দিবলৈ এই অসহযোগ কাৰ্যসূচী আজি আকৌ গ্ৰহণ কৰিছোঁ। আজি চাওক, আমি অংগনবাড়ী কৰ্মী সহায়িকাই যি আমি 2001 চনত আমি এই অংগনবাড়ী কৰ্মী সহায়িকাত সোমাইছিলোঁ, প্ৰথম বৰজলাত আৰম্ভ হৈছিলে। তেতিয়া আমাৰ গাঁৱৰ অৱস্থা যিটো আছিল আৰু আজি আপোনালোকে গাঁৱলৈ গৈ গাঁৱৰ ৰাইজৰ অৱস্থা আপোনালোকে চাওক। তেতিয়া আপোনালোকে পৰ্যায়ক্ৰমে আপোনালোকে চাওক আৰু এতিয়াৰ চাওক। আজি গাঁৱৰ গোটেই পৰিৱেশ আমি ধুনীয়া কৰি তুলিছোঁ, গোটেই ৰাইজক আমি গোটেইখিনি শিকাইছোঁ, চাফ চিকুণতা আদি কৰি লগতে শিশুৰ জন্মৰ পৰা লগতে যি বালক বালিকাসকল আছে তেওঁলোকক সকলো কামৰ পৰা যিবিলাক আজি আমাৰ যি বাল্য বিবাহ আছে, বাল্য বিবাহ বন্ধ আদিৰ পৰা লগতে আমি এটি মাতৃ বুলিয়েই নহয় কিশোৰী অৱস্থাৰ পৰা তেওঁলোকৰ আমি যতন লৈছোঁ। কিশোৰীক আমি তেওঁলোকে কেনেকৈ চলিব লাগে, তেওঁলোকৰ যি মিঞ্চৰ সময়ত কেনেকৈ তেওঁলোকে ব্যৱহাৰ কৰিব লাগে কাপোৰ কানি আদিৰ পৰা লগতে যি যেনেধৰণে প্ৰতাৰণা কৰিছে, আমি কি দিশত কাম কৰি আছোঁ তেওঁলোকে গোটেইখিনি জানে। আৰু এই কামৰ ফলত গাঁৱৰ শিশুৰ লগতে সকলো কিশোৰীৰ স্বাস্থ্যৰ ক্ষেত্ৰত হওক, শিক্ষাৰ ক্ষেত্ৰত হওক বা সমাজৰ পৰিৱেশৰ ক্ষেত্ৰত হওক আমি যি অৰিহণা যোগাই আহিছোঁ, সেই অৰিহণা উপযুক্ত হিচাপে আমি কাম কৰিছোঁ নাই তাৰে প্ৰমাণ ওলাব। আৰু সেইখিনি কৰাৰ পাছতো আমাক এনেধৰণে চৰকাৰে অৱমাননা কৰিছে, বহুত আমি দুখিত। তেওঁলোকে আমাক সেই হিচাপত সৎ ব্যৱহাৰ কৰক, আমিও ইয়াৰে নাগৰিক হওঁ আৰু এই নাগৰিকে আমি তেওঁলোকক কিবা এটা অৱদান দিয়ে আহিছোঁ। আৰু যদি তেওঁলোকে আমাক সৎ ব্যৱহাৰ নকৰে আমিও অসৎভাৱে আমি চলাত বাধ্য হ'ম। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।